ডিব্ৰুগড়ত আজি যিহেতু বৰষুণৰ বতৰ আছিল, ভাবিলোঁ ভাপত দিয়া মাছকে খোৱা যাওক। বিদিশাই এয়া মাছ আনিলে কলাখোৱাৰ পৰা। মাছটো আমি সৰিয়হৰ লগত এয়া মেৰিনেট কৰিছোঁ। ওপৰত তেল দিছোঁ। মাছটো ভাপত দিবলৈ কলপাত লাগে আৰু কলপাতখিনি আমি অলপ সেমেকাই লৈছোঁ। এয়া সৰিয়হ বটা হৈছে। এয়া আমি এতিয়া কলপাতত মেৰিনেট কৰা মাছখিনি লৈ ল'লোঁ। এতিয়া বান্ধি ল'ম। এয়া মাছ ৰেডি হৈছে। এতিয়া আমি ভাপত দিম। ভাড়াঘৰত থকা মানুহ হিচাপে আমাৰ যোগাৰ চাওক। কেৰাহীৰ ওপৰত ষ্টেণ্ডৰ ওপৰত আমি প্লেট দিছোঁ। এতিয়া ঢাকি দিম। এয়া আমাৰ মাছ এতিয়া ৰেডি।